টকাটোৱে প্ৰসাদত যায়, ভোগত যায়, পূজাৰীৰ লগত যায়। তাৰপিছত আমাৰ যিবিলাক মন্দিৰ মেইনটেনেন্সত যায়, মেইনটেনেন্স কৰোঁতে আমাৰ সেই পইচা যায় আৰু তাৰে অলপ আমি ৰাখোঁ বাবাৰ। ফ্ৰেণ্ডছ, আপোনালোকে ইতিমধ্যে গম পাই আছে সামাজিক মাধ্যমত বিশেষভাৱে বিতৰ্কৰ মাজলৈ আহিছে এটি শিৱ মন্দিৰ। এই শিৱ মন্দিৰ ভাগ আছে শিৱসাগৰ নাজিৰাত। আপোনালোকে সকলোৱে গম পাইছে সেই শিৱ মন্দিৰ ভাগৰ নাম হৈছে অগ্নিনাভ শিৱ মন্দিৰ। এতিয়া কথা হ'ল যি অগ্নিনাভ শিৱ মন্দিৰ ভাগ, এই মন্দিৰ ভাগক লৈ এতিয়া ছচিয়েল মিডিয়াত বিভিন্নজনে বিভিন্ন মন্তব্যৰে থকা সৰকা কৰি থকা দেখা গৈছে এগৰাকী মহিলা। তেওঁৰ নাম হৈছে শিখা মজুমদাৰ বৰুৱা। হয়, আপোনালোকক মই এই চাইডৰ স্ক্ৰীনত দেখুৱাই দিছো, এইগৰাকী হৈছে সেইগৰাকী শিখা মজুমদাৰ বৰুৱা। সেই মন্দিৰ ভাগৰ ইতিমধ্যে চলাই আছে এই শিখা মজুমদাৰ বৰুৱা বাইদেৱে। এওঁ ওপৰত এতিয়া বিভিন্ন ধৰণৰ বিতৰ্কৰ মাজলৈ টানি অনা দেখা গৈছে। এতিয়া কথা হ'ল এই শিখা মজুমদাৰ বৰুৱা বাইদেৱে ইতিমধ্যে এটি প্ৰাইভেট চেটেলাইট চেনেলত যিসকলে তেওঁক বিতৰ্কৰ মাজলৈ বিভিন্ন প্ৰশ্ন সুধিছে তাৰ এটি উত্তৰ তেওঁ এনেকৈ দিবলৈ চেষ্টা কৰিছে, য'ত আপোনালোকে শুনা পাব তেওঁ আচলতে প্ৰতিটো প্ৰশ্নই খুব সুন্দৰভাৱে তেওঁ উত্তৰ দি গৈছে। শুনক এই বাইদেউগৰাকীৰ নিজ মুখেৰে। আমাৰ প্ৰথম আমাৰ এখন দোকান খোলা হৈছিলে। যেতিয়া মই বাবাক বহাইছিলোঁ তেতিয়া নামেই দিয়া নাছিলোঁ, তেতিয়া একো নামেই নাই, শিৱলিংগ ভাগ বহাই পেলাই মাত্ৰ পূজা কৰিছিলোঁ। সেই পূজা কৰাৰ পিছতে আমি 1 বছৰ পিছত আমাৰ দোকানখন খোলা হৈছিলে। দোকানখন যেতিয়া খোলা হৈছিলে আমি বাবাৰ আশীষ বুলিও ভাবিছিলোঁ তেতিয়া। তাৰপিছতে আমাৰ দোকানখন খোলা, দোকানখনৰ নাম আমাৰ দিয়া হ'ল অগ্নিনাভ। তো যিহেতু বাবাৰ আশীষ পাই পেলাই আমি দোকানখন খোলা হ'ল, দোকানখনৰ নাম অগ্নিনাভ দিয়া হ'ল। আৰু সেই অগ্নিনাভ নামটোৱে মৰমতে মই এই ভাগৰ নাম দিয়া হ'ল আৰু অগ্নিনাভ বুলিয়ে কোৱা হয়। সেয়া হৈছে মৰমৰ নাম। আৰু বাকী আমাৰ পূজা কৰা হয়, শিৱ পূজা কৰা হয়। আৰু সেইটোক লৈ এতিয়া বিতৰ্ক কৰিলে আমি কি কৰিম? প্ৰথম কথা ক'ম, যিমান বিতৰ্ক কৰিছে, যিমান প্ৰশ্ন উত্থাপন কৰিছে, যিমান ভিডিঅ' বনাইছে, যিমান ইউটিউবাৰে হওক, যোনে হওক, এই দেখিছে বিতৰ্ক কৰিছিলে, বাহ চলি যাওঁ, ইয়াৰ পিছত লাগি যাওঁ। কিন্তু সেই প্ৰত্যেকে মোৰ অতীতলৈ যাওক, মোক খুচৰক, মোৰ পেজবোৰ খুচৰক, তেতিয়া গম পাব প্ৰত্যেকটো কথা চব প্ৰমাণ আছে। কিন্তু চবচে ডাঙৰ কথা আৰু বেছি মোৰ প্ৰমাণ আছিলে, আৰু বহুত প্ৰমাণ আছিলে। যিটো মোৰ মেইন ফেচবুক একাউণ্ট আছিলে শিখা মজুমদাৰ বৰুৱা বুলি, 2020 চনত মোৰ ল'ৰাৰ পৰীক্ষাৰ সময়ত মই লগ আউট হৈ দিলোঁ। সেই লগ আউট হোৱাৰ পিছত মই লগ ইন হ'ব নোৱাৰিলোঁ, যিহেতু মোৰ বেলেগ একাউণ্ট বেলেগ মোবাইলত খোলা নাছিলে। সেই ফেচবুক একাউণ্টটোত মোৰ সৰ্বস্ব আছিলে, মন্দিৰ স্থাপন কৰাৰ পৰা মন্দিৰ ভাগ বনোৱাৰ পৰা আদি কৰি চব আছিলে। তাৰ আগতো যিসকল মোৰ ফেচবুক ফ্ৰেণ্ড তেওঁলোকে খুব ভালকৈ মোক জানে। আৰু সেই যিটো ক'লে বিষ্ণু মন্দিৰ, তেওঁলোকে আচলতে মই এটাই কওঁ, সঁচাটো লিখক যি লিখিবলগীয়া আছে। এনেই কোনোবাই কিবা এটা পষ্ট দিলে সেইটো পিছতে লাগি যাব নালাগে। আচলতে প্ৰথমতে ভালকৈ সেই বিষয়টোৰ ওপৰত আলোচনা কৰি ল'ব লাগে বা জানিব লাগে। সেয়া বিষ্ণু মন্দিৰ নহয়, সেয়া মোৰ নিজৰ ঘৰৰ গোসাঁই থাপনা। হয়তো এনেকুৱা ধৰণে ধুনীয়াকৈ সকলোৰে ঘৰত গোসাঁই থাপনাখন চাগে নাৰাখে, সেইকাৰণে সেয়া মন্দিৰ বুলি ভাবি লৈছে। আগতে মোৰ সেয়া বিষ্ণু মন্দিৰ আছিল, বিষ্ণু মন্দিৰ নহয়, মোৰ সেয়া নিজৰ ঘৰৰ গোসাঁই ঘৰ। আৰু তাতে মই মানে জন্মাষ্টমীত কানাইক মই ধুওৱা, লাড্ডু গোপালক ধুওৱা এটা ভিডিঅ' বনাইছিলোঁ, যিহেতু মই কওঁৱেই সদায় যে মই ভিডিঅ' কৰি খুব ভাল পাওঁ। আৰু মই যিহেতু লোকৰ কথা চিন্তা কৰোঁ, কানাই যিদিনাখনি যেতিয়া জন্মাষ্টমী আছিলে, মই মানে তেতিয়া কৃষ্ণক জনাইছিলোঁ, তোমাৰ নিচিনাকৈ যিসকলৰ সন্তান নাই তাৰ প্ৰত্যেকৰ কোলাত তেনেকৈ তোমাৰ নিচিনাকৈ শিশু এটি দিয়া। যিহেতু মোৰ লগত চবেই সন্তান প্ৰাপ্তিৰ কথা কৈ থাকে, মানে দুখ লাগে। যিসকলৰ সন্তান নাই সেই দুখটো মোৰ এতিয়া নহয়, একদম ছোৱালী কালৰ পৰাই মোৰ দুখ লাগে। আৰু সেইকাৰণে কানাইক মই জনাইছিলোঁ। আৰু সেই বস্তুটো মই মোৰ হেৰিলৈ মানে ফেচবুকত দিছিলোঁ, দি পেলাই কৈছিলোঁ যে আমি সকলোৱে সন্তান প্ৰাপ্তিৰ কাৰণে সেৱা কৰোঁ আহক বুলি পেলাই। সেইটোৱে মই যাব লাগিব, কিন্তু আপুনি মোৰ ভিতৰৰ গোসাঁইঘৰ চাব লাগিব। প্ৰথম মই এইভাগ নিজৰ কাৰণে বহাইছিলোঁ। তাৰপিছত প্ৰিয় ভক্ত, বাবাৰ ভক্তসকলে খুব জোৰ কৰাত তেওঁলোকে 2020 চনত লকডাউনৰ সময়ত শৰাই দিছিলে। তেতিয়া সীমিত আছিলে, সিমান শৰাই নাছিলে। জোৰ কৰাৰ কাৰণে তেওঁলোকে শৰাই দিছিলে।
সেইটো কোনোবাই ইচ্ছা কৰিছে তেতিয়া যে 500 টকাও নাছিলে তেতিয়া যোনে যি দিছে আৰু কোনোবাই 100 টকা এটা দিছে তেওঁৰ নামতো শৰাই লিখিছো এনেকুৱা আৰু যোনে যি দিছে কোনো মানে হেৰি নাছিলে আৰু মই লাইভ দিছিলোঁ তেতিয়া শৰাই কেছেই নাছিলে তেতিয়া মানে মই যিখিনি মোৰ ফেচবুক পোষ্টত লাইক কমেণ্ট কৰে ভাল পায় সেই তেওঁলোকে বাবাক লাইভটো পাক বুলি যিটো ধাৰ্মিক হেৰি এটা মই ভাবিছিলোঁ সেইটো সময়ত যে যিসকল দূৰ দূৰণিত থাকে আৰু মোৰ ফেচবুক ফ্ৰেণ্ড হয় তেওঁলোকে এতিয়া আঁতৰত আছে লকডাউনৰ সময়ত যিহেতু বাবাক ভগৱানক স্তুতি কৰিছে সেই সময়ত কিমানৰ ক'ভিড হৈছে গতিকে ভগৱানক কাষৰ পৰাই পক আৰু মই সেই শাওণ মাহটো লাইভ দিছিলোঁ লাইভ দি পেলাই বাবাক দেখুৱাইছিলোঁ প্ৰথম শাওণৰ প্ৰথম সোমবাৰটো তেনেকেই গ'ল কোনেও শৰাই দিয়া নাই যেতিয়া লাইভ দিলোঁ মানুহৰ মন মোহিত হ'ল মই কিন্তু সেই ভাবি কৰা নাছিলোঁ দেই ভাল পালে চাগে কাৰণ পূজাৰী লগাই কৰিছোঁ এতিয়াও পূজাৰীয়ে আমাৰ পূজা কৰে তেতিয়া সেই লাইভটো দিওঁতে তাৰপিছত তেওঁলোকে শৰাই দিছিলে আৰু মই আচলতে সেই মোৰ ফেচবুক ফ্ৰেণ্ডখিনিৰ কাৰণে দিছিলোঁ ইয়াৰ পৰা এতিয়া যে গৈ ভক্ত বাঢ়ি যাব মইতো ভাবা নাই তেতিয়া কোনো কথা নাছিলে এতিয়া যিহেতু বহুত ভক্ত আহে গতিকে সেই ভক্তসকল দূৰ দূৰণিৰ পৰা আহে তেওঁলোককতো কিবা খোৱা ব্যৱস্থা কৰিব লাগিব আৰু এতিয়াহে আমাৰ দোকানবিলাক হৈছে তেতিয়া কোনো দোকান নাইকিয়া দোকান চোকান একোৱেই নাই তেতিয়া মই মোৰ ঘৰৰ পাকঘৰত মই নিজে মিঠাই বনাই 3 মিনিটমান মিঠাই বনাওঁ মানে যেতিয়া শাওণ মাহ আছিলে 2020 চন ক'ভিডৰ সময় মই মানে ধৰক সোমবাৰে শৰাই থাকে ন সোমবাৰে শৰাইবোৰ দিওঁ নহয় সোমবাৰে যে শৰাই দিম সেই দেওবাৰে শনিবাৰ দেওবাৰে দুদিনত মই ঘৰত মিঠাই বনাই 3 বিধ সেই 3 বিধ মিঠাই বনাওঁ গাখীৰ চাহ তেতিয়া মই ইয়াত পাকঘৰ চাকৰি একো নাযায় মোৰ ভিতৰৰ পাকঘৰত চাহ বনাই ডলাত গোটেই পায়স চায়স চব লৈ মেলি আনি ইয়াত সেই ভক্তসকলক খুৱাওঁ কাৰণ বহুত দেৰি থাকে ভোকত থাকে তাৰপিছত সেয়া গ'ল তাৰপিছত দূৰ দূৰণিৰ পৰা ভক্তসকল আহে যিটো বহুত দূৰৰ পৰা আহে মোৰ ঘৰত যিমান গাখীৰ মোৰ আমাৰ খিৰোৱা হয় গোটেই গাখীৰ মই মন্দিৰৰ ভক্তই খাওক বুলি এৰি দিওঁ বহুত কিনি আৰু গাখীৰ দৰৱ দি দিওঁ আমাৰ জাৰ্চি গৰু আছে গাখীৰখিনি দিওঁ ভক্তৰ কাৰণে পায় বনাই যেতিয়া সেয়াও এটা হ'ল মোৰ ফালৰ পৰা মই দিয়ে আছোঁ যেতিয়া সেয়াও নাটা হ'ল তেতিয়া আমি পায়সটো সৰহকৈ বনাবলগীয়া হ'ল আৰু যেতিয়া মই পায়সটো সৰহকৈ বনাবলগীয়া হ'ল তেতিয়াতো মই সেই হিচাপত খৰচত মইতো ৰাখিবই লাগিব নহয় সেই পইচাটো 500 টকাটোৱে প্ৰসাদত যায় ভোগত যায় পূজাৰীৰ লগত যায় তাৰপিছত আমাৰ যিবিলাক মন্দিৰ মেইনটেনেঞ্চত যায় মেইনটেনেঞ্চ কৰোঁতে আমাৰ সেই পইচা যায় আৰু তাৰে অলপ আমি ৰাখোঁ বাবাৰ যিটো বাবাৰ ঘৰ বনাম আমি আশা আমাৰ মন্দিৰ সেয়া তেওঁৰ কাৰণে থৈছোঁ ফ্ৰেণ্ডছ আপোনালোকে শুনিলে এয়া হৈছে এইগৰাকী বাইদেউ যিগৰাকী বাইদেৱে এতিয়া বৰ্তমান এই অগ্নিনাভ মন্দিৰ ভাগ খুব সুন্দৰকৈ পৰিচালনা কৰি আছে এই বাইদেউগৰাকীক এতিয়া বিভিন্নজনে যিহেতু প্ৰশ্ন কৰা দেখা গৈছে তাৰ উত্তৰত তেওঁ আপোনালোকে শুনিলে তেওঁ প্ৰতিটো প্ৰশ্নৰে উত্তৰ দিবলৈ তেওঁ চেষ্টা কৰিলে আৰু তেওঁ সকলোৰে মাজত দাঙি ধৰিলে সকলোবোৰ কথা এতিয়া এইখিনিতে মোৰ এক ব্যক্তিগত মতামত মই প্ৰকাশ কৰিছো এয়া হৈছে তেওঁ এই মন্দিৰ ভাগ তেওঁ নিজৰ এভাগ মন্দিৰ অৰ্থাৎ তেওঁ ঘৰত থকা এখন গোসাঁই থপনা অৰ্থাৎ গোসাঁই ঘৰ বুলি আমি যাক কওঁ এতিয়া কথা হ'ল তেওঁ মন্দিৰ ভাগত তেওঁ যি ধৰণে পৰিচালনা নকৰক সেয়া তেওঁ ব্যক্তিগত মতামত তাক লৈ বিভিন্নজনে বিভিন্ন মন্তব্য কৰাৰ কোনো অৱকাশ নাই বুলি মই ভাবো কিন্তু এতিয়া দেখা গৈছে যিহেতু ছচিয়েল মিডিয়াত তেওঁ এই বিতৰ্কৰ মাজলৈ অনা দেখা গৈছে সেই ক্ষেত্ৰতহে মই এই নিজৰ মতামত প্ৰকাশ কৰিছো এয়া বিতৰ্ক কৰি একো লাভ নাই এওঁ ভগৱান অৰ্থাৎ বাবাক তেওঁ ভাল পায় তেওঁ সদায় এই বাবাক পূজা কৰি যাব বুলি কৈছে আৰু এই মন্দিৰ ভাগ তেওঁৰ মনে ভাল লগা এটি নাম তেওঁ দিছে সেয়া তেওঁৰ ব্যক্তিগত কথা তাক লৈ বিভিন্নজনে ছচিয়েল মিডিয়াত তেওঁ এই বিতৰ্কৰ মাজলৈ টানি অনাটো আচলতে একো ভাল কথা হোৱা নাই বুলি মই ভাবো গতিকে আশা কৰিম সকলোৱে যাতে এই বিষয়টো এইখিনিতে সমাপ্ত কৰক তাক লৈ বেছি বিতৰ্কৰ মাজলৈ যাব নালাগে ইমানেই কম তেওঁ নিজৰ কৰ্ম তেওঁ নিজে কৰি গৈ আছে তাত যদি কাৰোবাৰ ভাল লাগিছে তেওঁলোক আহিছে বা কাৰোবাৰ যদি ভাল নালাগে তেনেহলে তেওঁলোক তালৈ নাযাব সেয়া আপোনালোকৰ নিজৰ ব্যক্তিগত মতামত এই মহিলাগৰাকীক তেওঁ যি ধৰণে আজি এই মন্দিৰ ভাগ পৰিচালনা কৰি তেওঁ নিজৰ যি ইচ্ছাৰে তেওঁ আগবাঢ়ি গৈ আছে সেয়াত যাতে কোনেও তেওঁক বাধা আৰোপ নকৰে সেই কথাটো মই মোৰ ফালৰ পৰা এক অনুৰোধ জনাইছো আশা কৰিম ভিডিঅ'টো আপোনালোকে ভাল পাইছে আৰু যদি ভাল পাইছে তেনেহলে প্লিজ এটা লাইক কৰি দিবলৈ নাপাহৰিব আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো আৰু প্ৰথমবাৰৰ কাৰণে যদি আপুনি মোৰ চেনেলত আহিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু ফেচবুক পেজত যদি চাই আছে তেনেহলে পেজখন ফলো কৰিব পুনৰ এটা নতুন ভিডিঅ'লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকৰ মাজত উপস্থিত হ'ম আজিলৈ আহিছো ধন্যবাদ জয় আই অসম জয় হিন্দ